নমস্কাৰ মোৰ ইউটিউব চেনেল সমন্বয় অন্য এক যাত্ৰালৈ মই হালি বৰুৱাই সকলোকে স্বাগতম জনাইছো। মই আজি অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ আগত আহিছো। আসলতে এই কথাখিনি অকমান ব্যতিক্ৰমী হয়। মানুহে ভাবিব কিনো ব্যতিক্ৰমী, আসলতে তেনেকুৱা নহয়। মই আসলতে যেহেতু মই ফুৰি ভাল পাওঁ, সেয়ে আপোনালোককো জনাব বিচাৰিছো অকমান ফুৰিব লাগে। ফুৰিলে মন প্ৰাণ সকলো ভাল হয়। পৰিৱেশবিলাক বেলেগ বেলেগ হয়, যেহেতু একে ঠাইতে নিজৰ কৰ্মব্যস্ততাৰ মাজত কিমাননো আমি সোমাই থাকিম। সেইকাৰণে অকমান ইফাল সিফাল কৰিলে আমাৰ মনবিলাকো ভালে থাকে আৰু শৰীৰবিলাকো যথেষ্ট ভাল হয়। কাৰণ মন ভালে থাকিলে শৰীৰ অট'মেটিক ভাল হৈ যায়। সেয়া আপোনালোকক কৈছোঁ, আমি দূৰলৈ নগ'লেও, দেশ বিদেশ নগ'লেও আমি অসমতে ধুবুৰীৰ পৰা শদিয়ালৈ বহুতখিনি চাবলগীয়া ঠাই আছে, বহুতখিনি জানিবলগীয়া কথা আছে। আমি প্ৰত্যেক ডিষ্ট্ৰিক্টতে ফুৰিব লাগে। প্ৰত্যেক ডিষ্ট্ৰিক্টতে নতুন নতুন কিবা এটা শিকিব পাৰি আৰু পুৰণি বস্তুবিলাক আমি চাব পাৰোঁ, কেনেকুৱা আছিলে কি আছিলে। সেইকাৰণে প্ৰত্যেক ডিষ্ট্ৰিক্টতে চাবলগীয়া বস্তু আছে। আপোনালোকে অকণমান সময় উলিয়াই ফুৰক, ভাল লাগিব আৰু জানিব পাৰিব। অসমখনৰ বিষয়ে আমি হয়তো বহু কথাই নাজানো, কিছুমানে হয়তো আজিও কাজিৰঙা দেখা নাই। সেয়ে মই সকলোকে অনুৰোধ কৰিছোঁ অকণমান ফুৰক। কাজিৰঙা ক'ত আছে হয়তো নাজানে, কিন্তু গানটো শুনিছে কাজিৰঙা বৰ ধুনীয়া, সেইটো গান শুনিছে, কিন্তু হয়তো কাজিৰঙালৈ আজিলৈ গৈ পোৱা নাই। তেনেকুৱা আমাৰ বহুত ঠাই আছে আৰু বুৰঞ্জী প্ৰসিদ্ধ ঠাই শিৱসাগৰত ইমান ধুনীয়া ধুনীয়া ঠাই, ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ, এইবিলাক বস্তু আমি আচলতে বুৰঞ্জী প্ৰসিদ্ধ ঠাই আমি চাব লাগে। আৰু প্ৰত্যেক ডিষ্ট্ৰিক্টতে আমাৰ তেনেকুৱা আছে বুৰঞ্জী প্ৰসিদ্ধ ঠাই, আমি জানিব লাগে। সেইকাৰণে আমি যাব লাগে, আমি অলপ চাই মেলি বুজিব লাগে। মই সকলোকে অনুৰোধ কৰিছোঁ আমাৰ অসমখনতে অকণমান ফুৰক। হয়তো বাহিৰলৈ যাব পৰাবিলাকে বাহিৰতো যাব পাৰে, কিন্তু যিখিনি আমি হয়তো অকণমান নোৱাৰোঁ, তেতিয়াহ'লে আমি অসমখনতে জানিবলগীয়া বহুত বস্তু আছে। সেয়ে অকণমান ফুৰক, মন ভাল কৰক। মই সকলোকে অনুৰোধ জনাইছোঁ। নমস্কাৰ, ধন্যবাদ। কেনে পালে জনাব।